নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনাকচেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আজি এটা স্পৰ্শকাতৰ বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। ফ্ৰেণ্ডছ, সঁচাকৈ নৰেন্দ্ৰ মোদীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল নেকি? সঁচাকৈ তেওঁ এজন চাহ বিক্ৰেতাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হ'ল নেকি? চাইৱালা নৰেন্দ্ৰ মোদী কথাষাৰ নিৰ্বাচনৰ আগে আগে বৰকৈ প্ৰচাৰ হৈ থাকে। এজন সাধাৰণ চাহ বিক্ৰেতাই কিদৰে নিজৰ অদম্য ইচ্ছাশক্তিৰ বলত দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব পাৰিছে সেয়া বহুতেই ৰূপকোঁৱৰৰ সাধুকথাৰ দৰে প্ৰচাৰ কৰি আহিছে। নৰেন্দ্ৰ মোদীয়ে প্ৰায়েই কৈ থাকে যে তেওঁৰ দেউতাকৰ এখন চাহ দোকান আছিল ভাটনগৰ ৰেল ষ্টেচনত আৰু তাতেই তেওঁ চাহ বিক্ৰেতা হিচাপে কাম কৰিছিল। কিন্তু সঁচাকৈয়ে ভাটনগৰ ৰেল ষ্টেচনত নৰেন্দ্ৰ মোদীৰ দেউতাকৰ চাহ দোকান আছিল নেকি? এই সন্দৰ্ভত সাধাৰণ লোকটো বাদেই খোদ ৰেল বিভাগৰ হাততো কোনো তথ্য নাই। সাধাৰণতে ৰেল ষ্টেচনত থকা দোকানৰ তথ্য ৰেল বিভাগৰ হাতত থাকে যদিও নৰেন্দ্ৰ মোদীৰ চাহ দোকানৰ কোনো তথ্য নাই। যোৱা কিছুদিন আগত হাৰিয়ানাৰ অধিবক্তা পৱন পাৰেখে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আহমেদাবাদৰ ৰেল বিভাগৰ মুখ্য তথ্য বিষয়াৰ ওচৰত মোদীৰ পিতৃৰ চাহ দোকানখনৰ তথ্য বিচাৰি আবেদন জনাইছিল। দোকানখন কেতিয়া পঞ্জীয়ন কৰা হৈছিল সেই বিষয়েও জানিব বিচৰা হৈছিল। ৰেল বিভাগৰ তথ্য বিষয়া গৰাকীয়ে প্ৰথম অৱস্থাত তেনে কোনো আবেদন পোৱা নাই বুলি কৈছিল যদিও পিছত পুনৰ আবেদনত মুখ্য তথ্য বিষয়া গৰাকীয়ে কয় যে ভাটনগৰ ৰেল ষ্টেচনত মোদীৰ পিতৃৰ তেনে কোনো চাহ দোকান থকাৰ কথা ৰেল বিভাগে নাজানে। এই বিষয়ে তেওঁলোকৰ হাতত কোনো তথ্য নাই। ইয়াৰ পিছত আবেদনকাৰী অধিবক্তাগৰাকী কেন্দ্ৰীয় তথ্য আয়ুক্তৰ ওচৰত আবেদন জনাই একেই উত্তৰ পালে। তেনেহ'লে নৰেন্দ্ৰ মোদীয়ে ৰেল ষ্টেচনত নিজৰ দেউতাকৰ চাহ দোকানত চাহ বিক্ৰেতা হিচাপে কাম কৰা কথাটো মিছা নেকি? আপোনালোকে কি ভাবে, সঁচা নে মিছা? কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।